হাই এভৰিৱান সকলকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুত দিন হ'ল আকৌ ভিডিঅ' দিয়াই নাই মাজতে এটা দিছিলোঁ তাৰ পিছত আৰু ভিডিঅ' কৰাই হোৱা নাই কি কৰোঁ মানে কাহ চৰ্দি কাহটো যোৱাই নাই মোৰ আৰু লৰাৰো একেই হৈ আছে আৰু বাপেকৰো মানে চৰ্দি কাহে হৈ আছে সেইকাৰণে ভিডিঅ' বনাবই পৰা নাই মই মানে কি আৰু গা বেয়া লাগে যেতিয়া নবনাও বুলি থাকোঁ এনেকৈ ৰৈ গৈছে ভাবিলোঁ নাই আজি এটা ভিডিঅ' বনাও আৰু মোৰ মাতটো বেলেগ হৈ গৈ আছে কাহো হৈ আছে বাৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা মানে এতিয়া চাৰে আঠটা হ'লহি এতিয়া 8:30 হ'লহি ভিডিঅ'টো বনাইছোঁ 8:30 বাজিছে আৰু এতিয়া মই বনাই আছোঁ চাহ বাপেকক চাহ আজি উঠা দেৰি হ'ল মই এতিয়া চাহ বনাই আছোঁ অকণমান আদা দিয়া চাহ খাওঁ আৰু আদা দি কিনে চাহ খাই লওঁ জানিবা কাহটো অলপ ভাল পাওঁৱেই আৰু কি হৈছে হাতত কি হ'ল হাতত চাওঁ হাতত কি হ'ল এইফালে দেখুৱাই দিয়া কি হৈছে হাতত কি হৈছে হাতত কি হৈছে দুখ পাইছা হাতত দুখ পাইছা ল'ৰাটো কিন্তু বহুত বদমাছ দেই মই মানে একদম চম্ভালিব নোৱাৰা হৈ গৈছোঁ ইমান বদমাছ কৰি থাকে চুপ কৈছে আপোনালোকক হাই কৈ দিয়া হাই কম হাই কোৱা নেকি হাই কোৱা নোকোৱা চকুটিত মাৰিছা নেকি চকুটিত মাৰিছা দেই ল'ৰাটোৱে মোক চাহ উতলি আছে আৰু আজি বতৰ দেখিছেনে কালি আমাৰ ইয়াত গুৱাহাটীত বৰষুণ পৰিছে এটা ঢেৰেকনি মাৰিহে বৰষুণ পৰি গৈছে আৰু এতিয়া বতৰটো মানে ডাৱৰীয়াই হৈ আছে বতৰটো মানে অলপ ডাৱৰীয়া হৈ আছে হেৰি দিয়াই নাই এনেই ইমান সময় ৰ'দ পৰে আপোনালোকক মই দেখাইছোঁ আগৰ ভিডিঅ'ত চাব আপোনালোকে কি বোলো এতিয়া ৰ'দ অকণোৱে নাই দেখিছেনে ৰ'দ নাই চাওক না সেইকেইটি মই দেখুৱাই আছোঁ অকণোৱে ৰ'দ নাই একদম ডাৱৰীয়া বতৰ মই বাহিৰত গৈ আপোনালোকক দেখাই আছোঁ বাৰু চাওক বতৰটো একদম ডাৱৰীয়া হৈ আছে আজি অকণোৱে ৰ'দ নাই দেখিছেনে আজি অকণো ৰ'দে হেৰি হোৱা নাই ব'লা কাহটো আহিয়ে আছে ব'লা ভিতৰলৈ ধোন আজি ৰ'দ অকণো আহিয়ে হোৱা নাই আৰু মোৰ চাহ হ'ল এতিয়া চাহ খাই লওঁ তাৰপাছত আকৌ আপোনালোকৰ লগত কথা পাতি আছোঁ হাই গাইছ আজি নেক্সট দিনাখন হয় আৰু কালি ভিডিঅ' কৰা নহ'লে কালি ভিডিঅ' কৰিব নোৱাৰিলোঁ ৰাতি হৈ গ'ল ৰাতি আৰু কৰি থকা নহ'লে ভিডিঅ' এতিয়া ভাত বনোৱাই নাই 1 বাজি গ'লহি মই বনাব পৰা নাই ভাত বনাব পৰা নাই মানে কি কালি ৰাতি ভাত কেইটামান আছিলে সেইকেইটা মোৰ কাৰণে হ'বই ভাত বনাই নাথাকোঁ আৰু ঠাণ্ডা ভাতকেইটা পেলাইও নিদিওঁ এতিয়া ভাবিছোঁ কণী 2টা আমলেট বনাওঁ দালি আছে সেয়াই হৈ যাব আৰু বেলেগ চব্জি একেবাৰে বনাব ইচ্ছা নাই আৰু চৰ্দি কাহৰ পৰা মোক খাবও ইচ্ছা নাই ভাত খাবলৈ ইচ্ছা নাই তথাপিতো পেলাই দিবলৈ মন নাই যিহেতু খাই দিওঁ বুলিয়ে ভাবিছোঁ আৰু যিহেতু কাহ হৈয়ে আছে আৰু ল'ৰাই কি উৎপাত কৰে নহয় একদম মাথা চাথা গৰম উঠি যায় চাওক না কি উৎপাত কৰি আছে দেখিছেনে উৎপাত কৰি আছে ধুন কি লাগিব কৈছা এয়া দেখিছেনে একদম বহুত উৎপাত মই আপোনালোকক কৈছোঁ ইমান দুষ্ট কৰি থাকে নহয় কালিও এনেকৈ কণী 2টা ভাঙি কিনে লৈছিলোঁহে একদম পেলাই কৈ অৱস্থা নাইকিয়া কৰি দিলে ইমান মানে দুষ্ট কৰি থাকে মই মানে নোৱাৰিছোঁই আৰু তথাপিতো যিমানখিনিলৈকে চেষ্টা কৰোঁ যিহেতু জন্ম দিলোৱে ল'ৰা ছোৱালীটো নহ'ব চাবই লাগিব সেইকাৰণে ভাবিছোঁ আৰু যিয়ে নহওক মানে
সহ্য কৰিবই লাগিব, যিমানেই অত্যাচাৰ নকৰক, যিমানেই দুষ্ট নকৰক, সহ্য কৰিবই লাগিব, চাবই লাগিব। সেইকাৰণে আৰু কি ক'ম আপোনালোকক। বাৰু মই কণীকেইটা বনাই লওঁ আৰু আপোনালোকে চাই থাকক। কণীকেইটা মই একো দিয়া নাই, মাত্ৰ এনেকৈ ভাঙি লৈছোঁ। মই 2টা কণী লৈছোঁ আৰু তাত মই দিম এচুকুটমান নিমখ, বেছি নহয়, একদম অকণমান, নিমখ দিছোঁ। আৰু এইফালে ল'ৰাই কেনেকুৱা দুষ্ট কৰি আছে দেখিছেনে? ধুন আঁতৰ হৈছানে তুমি? আৰু এইফালে মই তেল গৰম হ'বলৈ দিছোঁ, গেছ জ্বলাই থৈছোঁ। কৰিব পাৰিছেনে নাই মই নাজানো, আপোনালোকে বিশেষ তেনেকুৱা একো হেৰি নকৰোঁ। তেলখন গৰম হৈছে বাৰু। তেলখন গৰম হ'ল আৰু তাত মই দিম এতিয়া তেল। মই মিঠাতেল অকণমান দিছোঁ, বেছি দিয়া নাই, দেখিছে কিমানকণ, 1 চামুচ আৰু 1 চামুচ আৰু আধা চামুচ, মানে 1.5 চামুচ দিছোঁ মই তেল। অকণমান লৰাই দিছোঁ তেলখিনি। তেলখিনি মোৰ ধুনীয়াকৈ গৰম হৈ গ'ল আৰু এতিয়া মই দিম ইয়াত কণীকেইটা। মই লৰাই দিছোঁ গোটেইখন, ধুনীয়াকৈ মিহলি হৈ গৈছে। ধুন আমাৰ কণী ৰেডি হৈ গ'ল। মই ইয়াত একো দিয়া নাই, খালি মাত্ৰ অকণমান নিমখ দিছোঁ, দি তেলত অকণমান ফ্ৰাই কৰিছোঁ। সেয়াই মই গেছ বন্ধ কৰি দিলোঁ। এয়াই আমাৰ আজি খানা ৰেডি হৈ গ'ল। আৰু বেলেগ একো নবনাওঁ, বনাবলৈ ইচ্ছাও নাই, খাবও ইচ্ছা নাই, সেইকাৰণে নবনাওঁ। আৰু একো তেনেকুৱা ভাজি চাজি, দালি আছে, কণী ফ্ৰাই কৰি লৈছোঁ আৰু ভাত আছে। বাছ অলপ গৰম কৰি ল'ম, হৈ যাব, সেইখিনিয়ে হৈ যাব। আমাৰ কণী ৰেডি হৈ গ'ল, আৰু এতিয়া আমি ভাত খাওঁ, পোৱালীকো খুৱাওঁ, ল'ৰাকো খুৱাই লওঁ, ময়ো খাওঁ। তাৰপাছত আকৌ লগ পাই আছোঁ। নবনাওঁ কৰি উপায় নাই, ভাজি অলপ বহাই দিলোঁ, বেলেগ একো নাই। বন্ধাকবি অকণমান, আলু এটা আৰু ফুলকবি অকণমান এনেকৈ বহাই দিলোঁ ভাজি। আৰু দালি আছে, মই আপোনালোকক কৈছোঁ কালি বনোৱা দালি আছে আৰু ভাত আছে, খালি ভাজি অলপ বহাই দিওঁ আৰু কণী আমলেট কৰি। কিন্তু মনটোৱে নামানিলে যে, সেইকাৰণে ভাজি অকণ বনাই খাব লাগিব, নহ'লে খালি ভাত খাব নোৱাৰোঁ। ৰেডি হৈ গৈছে ভাত, আৰু ভাত খাই কৰি লওঁ, তাৰপাছত আকৌ আপোনালোক লগ পাই আছোঁ। আমাৰ ভাত এতিয়া ৰেডি হৈ গ'ল আৰু খাব লাগে। এয়া ল'ৰাই খায়ে আছে, দেখিছেনে? ল'ৰাই ভাত খায়ে আছে। এতিয়া খাই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ লগত কথা পাতিব লাগিব। আজিও বতৰটো বৰ বেয়া কৰি আছে, দেখিছেনে? আজি কি বুলি কয়, ৰ'দ এতিয়া অকণমান দিছে, আৰু 12টা চাৰে 12টা মানত ৰ'দ অকণমান ওলাইছিলে। তাৰ আগতো ৰ'দ নাই, তাৰ পাছতো ৰ'দেই নাই, আৰু এতিয়া কেইটা বাজিলে জানো, মই চোৱা নাই। এতিয়া ওলাইছে আকৌ ৰ'দটো। কাপোৰবিলাক ৰ'দত দিছিলোঁ যদিও শুকুৱাই নাই, তিতা হৈ আছে। লৈয়ে যাওঁ আৰু উপায় নাই, লৈ গৈ ভিতৰতে মেলি দি থৈ দিওঁ বোলো, নহ'লে ইয়াৰ ৰ'দত ক'ত নুশুকাবই, ৰ'দেই নাই। আপোনালোকে দেখিছেনে? এতিয়া অকণমান ৰ'দ দিছে, তাকো গাত লগাই নাই ৰ'দটো, ইমান মানে বেয়া কৰিছে। কালিও ৰ'দ নাই, আজি এনেকুৱা কৰি আছে, কিয় নাজানো বাৰু। কাপোৰবিলাকতো শুকুৱাই নাই, দেখিছেনে বাৰু? কাপোৰ মেলি দিয়া হৈয়ে আছে, সেয়া শুকুৱাই নাই। ধুন এপিনে আহা। কাপোৰবোৰ লৈ আহিলোঁ, আমি এতিয়া বোলো ভিতৰতে হেৰি কৰি থৈ দিমগৈ আৰু।
আহিছানে ভিতৰতে মেলি থ'ব নালাগে শুকাইছে বাৰু অথনিৰ পৰা বতাহ মাৰি আছিলে সেইকাৰণে অলপমান শুকাই গৈছে আৰু ৰ'দটো অকণমান ওলাইছিলে সেইকাৰণে গাত নলগাই গাত নলগা ৰ'দ কিন্তু তথাপিতো কাপোৰবিলাক অলপ শুকালে থৈ দিব বোলো থৈ দিলোঁ এতিয়া আৰু ল'ৰা দেখিছেনে তেতিয়াবা ভিতৰত আছিলে গতিকে উৎপাত কৰি আছিলে বাহিৰত আহিবৰ কাৰণে এতিয়া মই ধৰিবই পৰা নাই ল'ৰা ফটোটো দেখিছেনে কি যে কৰি আছে নহয় সি লেতেৰা জেগাবিলাকত এই বাহিৰত এৰি দিলে মানে তাৰ মনটো একদম ফূৰ্তি হৈ যায় আৰু একেবাৰে মানে বাহিৰত ওলাই গৈ ক'ত যে সোমাই ফুৰিবই নোৱাৰোঁ ইমান পিটনো দিওঁ জানেনে খেলি ল'ৰাটোক বাৰু পিটন দিবলৈ বেয়াই লাগে তথাপিতো তাৰ অত্যাচাৰখিনিৰ কাৰণে পিটন দিহে ৰক্ষা হওঁ পিটন নিদিলে মানে মোৰ হাত নৰখেই হাত উঠিয়ে যায় কিয় জানো ইমান মানে দুষ্ট কৰে নহয় কিবা নকৰি থাকে এইপিনে চোৱা হাই কোৱা হাই এইপিনে হাই মানে বিছনা তলত মেকুৰী এজনী সোমাই আছে সেই তাকেই চাবৰ কাৰণে মানে সেই কৰি আছে দেখিছে বিছনা তলত বিছনাৰ অৱস্থাই নাইকিয়া হৈছে শুই আছিলোঁ যে সেইকাৰণে এনেকৈয়ে আছে বিছনা তুলিবই পৰা নাই আৰু এতিয়া ভাবিছোঁ আকৌ তাক অলপ টোপনি মাৰাওঁ শুৱে নে নুশুৱে নাজানো শুলে নুশুলে নাই মই অলপ টোপনি মাৰাই লওঁ তাৰ পাছতহে আকৌ ভিডিঅ' আৰম্ভ কৰিম কি বা কৰোঁ কি নকৰোঁ কিনো কৰিম একো দেখাবলগীয়া ৰুমত একো নাইও আৰু একো হেৰিও নাই কৰিব ক'তো যাবলগীয়াও তেনেকুৱা নাথাকে যিহেতু এফালে যাওঁ বুলি ভাবিছিলোঁ কিন্তু মনটো যোৱা নাই যেতিয়া নাযাওঁৱে তাকে অকণমান শুবলৈ দিওঁ শুবলৈ চেষ্টা কৰোঁ খুৱাই ল'বলৈ চেষ্টা কৰোঁ এনেইতো দিনত নুশুৱেই কেতিয়াবা ৰাতি টোপনি ক্ষতি হ'লে এতিয়া দিনত অকণমান শুৱে এনেইতো মুঠেও নুশুৱে বুলি ক'ব লাগে ইমান দিগদাৰ দিয়ে নহয় দেখিছে কি কৰি আছে ল'ৰা একদম মানে দুষ্ট হাঁচি আহি গৈছেগৈ এই মেকুৰীজনী এইজনী সি তাকে বাঁহনি লৈ দৌৰাব গৈছে দেখিছেনে ইমান দুষ্ট কৰি থাকে নহয় ই মই মানে নোৱাৰিছোৱে আহিছানে ধুন বাৰু ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'টো চাই থাকিবৰ বাবে ওচৰতে থকা বেল বুটামটো টিপি দিব আৰু সদায় আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে আগত পাই থাকিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ